নমস্কাৰ, মই বৰ্তমান আছোঁ ডুবাইত আৰু বৰ্তমান আমি এক ৰোমাঞ্চকৰ যাত্ৰা দেখি আগবাঢ়িছোঁ। ডেজাৰ্ট চাফাৰী নামে যি এই যাত্ৰা জনা যায়। বৰ্তমান বহি লৈছোঁ এখন নিছান পেট্ৰলৰ খুব কমফৰ্ট গাড়ীত। মই আপোনালোকৰ ভিতৰৰখিনি আপোনালোকক দেখুৱাইছোঁ কেনেধৰণৰ সা সুবিধা এই নিছান পেট্ৰলৰ গাড়ীখনত আছে। এই ডেজাৰ্ট চাফাৰীৰ বাবে আমি ডুবাই টাউনৰ পৰা মৰুভূমি দেখি আগবাঢ়ি গৈছোঁ আৰু লাহে লাহে আমি ক্ৰমান্বয়ে উচ্চ অট্টালিকাবোৰ পৰিৱৰ্তে আমি যি মৰুভূমি অঞ্চল, এই মৰুভূমি অঞ্চল দূৰৰ পৰা দেখা পাইছোঁ। বৰ্তমান এই মৰুভূমি অঞ্চলসমূহতো আমি কিছু কনষ্ট্ৰাকশ্যনৰ কাম হৈ থকা দেখা পাইছোঁ। আমি এতিয়া য'ত ৰৈ আছোঁ এই স্থানৰ পৰাই ডেজাৰ্ট চাফাৰী আৰম্ভ হয়। আমি দেখা পাইছোঁ যিসমূহ গাড়ী ডেজাৰ্ট চাফাৰীৰ বাবে আহিছে, ইয়াত যি টায়াৰৰ প্ৰেছাৰটো কমাই লোৱা হয় যাতে ডেজাৰ্টত চলাবৰ কাৰণে সুবিধা হয় আৰু ড্ৰাইভাৰজনে কমফৰ্ট ফিল কৰে। আমাৰ লগত আছে ড্ৰাইভাৰ হিচাপে আজি এই ট্ৰিপটোত মহম্মদ আলী। তেখেত পাকিস্তান মূলৰ হয় আৰু বৰ্তমান ডুবাইতে থাকে। যদিও আমাৰ ইয়াত ভাৰত পাকিস্তানৰ সম্পৰ্ক ইমান ভাল নহয়, কিন্তু তাত যোৱাৰ পিছত ডুবাইত অহাৰ পিছত আমি দেখা পালোঁ যে পাকিস্তানী যিসকল ব্যক্তি আছে আমাক যথেষ্ট আদৰ সাদৰ কৰিছে আৰু আলীও আমাক যথেষ্ট গাইড কৰিছে এই ক্ষেত্ৰত। আৰু তেখেতৰ পৰা আমি জানিছিলোঁ যে আমি যিখন গাড়ী ব্যৱহাৰ কৰিছোঁ, যিখন নিছানৰ পেট্ৰল গাড়ী, এখন ছালমান খানে ক্ৰয় কৰা গাড়ীখন হয়নে? তেখেতে ক'লে হয়, এখন ডুবাইৰ পৰা ৰিচেণ্টলি আমি নিউজত পাইছিলোঁ যে ছালমান খানে ক্ৰয় কৰিছে। এখন খুব উন্নত মানদণ্ডৰ আৰু সুৰক্ষিত গাড়ী, গতিকেলৈ ছেফটি ফিচাৰ্ছ যথেষ্ট আছে। আমি দেখা পাইছে পিছফালে কেনেধৰণে ষ্ট্ৰংলি বনাইছে এই গাড়ীখন। কেতিয়াবা ক'ৰবাত যদি ডেজাৰ্ট চাফাৰীৰ সময়ত এক্সিডেণ্ট হয়ও, তেতিয়াহ'লে এই গাড়ীখনে যথেষ্ট প্ৰটেকশ্যন দিব। আৰু ভগৱানক চিন্তা কৰিছোঁ আমি যাতে যাত্ৰাটো খুব সুন্দৰভাৱে কৰি আহিব পাৰোঁ আৰু সকলোৰে আপোনালোকেও আশীৰ্বাদ কৰিব। এটা নতুন অভিজ্ঞতা দেখি আগবাঢ়িছোঁ আৰু এতিয়া যাওঁ আমি আগবাঢ়োঁ যে আমাৰ যাত্ৰাৰ বিষয়ে। মই ফ্ৰণ্ট ছিটত ছিট বেল্টৰ উপৰিও হাতে টাইটকৈ ধৰি লৈছোঁ হেণ্ডেলডাল, যাতে এই ৰেকৰ্ডিং আপোনালোকক কৰি দেখাব পাৰোঁ। আৰু দেখিছেনে কেনেধৰণে আগৰখন গাড়ী আগবাঢ়িছে আৰু ইয়াৰ কোনো গতিপথ নাথাকে। গতিকেলৈ ড্ৰাইভাৰজনে ইতিমধ্যে আমাক জনাইছে যে আপোনালোকে ভালকৈ নিজকে সুৰক্ষিত কৰি ৰাখিব, যে হঠাৎ গাড়ীখন কেতিয়াবা তললৈ নমাই দিব লগা হয় আগৰ যদি গাড়ীখনে ধূলিময় কৰি থৈ যায় ৰাস্তাটো, আৰু অন্যথা প্ৰায় 30-40 ডিগ্ৰী এংগল কেতিয়াবা বেকাও কৰি গাড়ীখন নমাব লগা। এয়া দেখিছেনে কেনেধৰণে আগৰ গাড়ীখনে ধূলিময় কৰিছে, বালিময় কৰিছে আচলতে, ধূলিময় নহয়। আৰু আমাৰ গাড়ীখন কেনেধৰণে এতিয়া নামি যাবলগীয়া হ'ব পাৰে এই ঠাইডোখৰত। আৰু ইয়াৰ কোনো গতিপথ যিহেতু নাথাকে, ইয়াৰ কোনো নিৰ্ধাৰিত পথ নাথাকে যে এই পথেদিয়েই গাড়ীখন আগুৱাব লাগিব, গতিকে সম্পূৰ্ণ এই দায়িত্ব আমাৰ যিজন ড্ৰাইভাৰ, যিজন চালকে এই গাড়ীখন চলায় তেখেতৰ ওপৰতে নিৰ্ভৰ কৰে। মই চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবৰ বাবে এই যি ডুবাইৰ যি ডেজাৰ্ট চাফাৰী, এই ডেজাৰ্ট চাফাৰী অতি কষ্টৰে আপোনালোকৰ প্ৰস্তুত কৰিছোঁ, খুব দীঘলীয়াকৈ প্ৰস্তুত কৰিছোঁ, কাৰণ আপোনালোকেও অনুভৱ কৰক এই ডুবাইত যদি আপুনি ডেজাৰ্ট চাফাৰী কৰে কেনেধৰণৰ এটা ৰোমাঞ্চকৰ মুহূৰ্ত পাৰ কৰিব, কেনেধৰণৰ এটা সুন্দৰ মুহূৰ্ত, জীৱনৰ বাবে এক অনন্য অভিজ্ঞতা আপোনালোকেও ল'ব পাৰিব। কাৰণ এই ভিডিঅ'টো সম্পূৰ্ণ দেখুৱাব নোৱাৰিলেও যিমান পাৰি যিখিনি ক্ৰিটিকেল মুহূৰ্ত আছে, যিখিনি টাফ মুহূৰ্ত আছে, মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ আৰু চেষ্টা কৰিছোঁ যাতে আপোনালোকে এই ভিডিঅ'টো চাই অনুভৱ কৰক যে ডেজাৰ্ট চাফাৰী এটা সঁচাকৈ সুন্দৰ চাফাৰী হয়। আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ যে ডেজাৰ্ট চাফাৰীত আমাৰ বাবে যিখন গাড়ী দিয়া হৈছে, নিছানৰ যিখন পেট্ৰল গাড়ী, ভাৰতবৰ্ষৰ বলিউডৰ ষ্টাৰ ছলমান খানে বৰ্তমান 4 কোটি টকা ডুবাইৰ পৰা এই গাড়ীখন ইম্পৰ্ট কৰিছে বুলি আমি গম পাইছোঁ। আৰু এনে এখন গাড়ীত আজি ডেজাৰ্ট চাফাৰী কৰিবলৈ পাই সঁচাকৈ এটা ৰোমাঞ্চকৰ অভিজ্ঞতা হৈছে, খুব ভাল লাগিছে, এনজয় কৰিছোঁ। আৰু আপোনালোকে অনুভৱ কৰক কেনেধৰণৰ ডেজাৰ্ট চাফাৰী। এতিয়া আমাৰ ড্ৰাইভাৰজনে জনাইছে যে খন্তেক সময়ৰ পিছতে এডোখৰ সুন্দৰ আৰু সুৰক্ষিত স্থানত আমাৰ গাড়ীসমূহ ৰ'বগৈ আৰু তাতে গাড়ীৰ এয়াৰ চেক কৰা হ'ব পুনৰ।
যাতে আগলৈ গাড়ীখন আগুৱাই নিয়াৰ ক্ষেত্ৰত অসুবিধা নহয়। আৰু আমিও তাতে ফটো আদি ল'ব পাৰিম, ফটো সংগ্ৰহ কৰিব পাৰিম। জীৱনৰ ৰোমাঞ্চকৰ মুহূৰ্তসমূহ তাত আমি সুন্দৰ ৰূপত ফটো আকাৰে সংগ্ৰহ কৰিব পাৰিম। আৰু সেইবাবে আমি আগুৱাই গৈ আছোঁ। দেখিছে আপোনালোকে কেনেকুৱা অৱস্থা হৈছে, ইয়াত থিয় হৈ থাকিবলৈ অসুবিধা। আৰু বালি বালি বালিময় এই ৰেগিস্তান, এই মৰুভূমিত আমি আছোঁ। আৰু আপোনালোকে দেখা পাইছে খুব এটা সুন্দৰ এক্সপিৰিয়েঞ্চ হৈছে। আৰু আহোঁতে যি ৰকম গাড়ী চলাইছে বুলি ভাবিব নোৱাৰে। আমাৰ তাত সম্ভৱেই নহয় এনেকৈ গাড়ী নৰ্মেল ৰাস্তাতে নোৱাৰে, কিন্তু ইয়াত যিহেতু ইমান কনফিডেণ্টলি ভগৱানক কিবা চলাইছে তেওঁলোকে, খুব ভাল লাগিছে। আমি এনজয় কৰিছোঁ। আৰু পিছৰ কেইজনে যে চিঞৰি চিঞৰি অৱস্থা বেয়া হৈ গৈছে। ঠিক আছে, চাই থাকিব, মই দেখুৱাই যাম যিখিনি এক্সপিৰিয়েঞ্চ হয়। গাড়ীবিলাক ইয়াত ৰখাইছে ফটো ল'বৰ বাবে। আৰু এতিয়া ইয়াৰ পৰা মই দেখুৱাইছোঁ কেনেধৰণে থিয় হৈ থাকিবলৈ দিগদাৰ হৈছে, বতাহ বহুত হয় এডোখৰত আৰু তললৈ সোমাই যায় ভৰিব। ঠিক আছে, সকলোৱে এডোখৰত ফটো লৈছে, আমিও লওঁ। আৰু পিছত কি হয় আপোনালোকক দেখুৱাই গৈ আছোঁ। খুব ভাল লাগিছে। গাড়ীৰ চালনটো আপোনালোকে দেখা পাব মই কেনেদৰে ৰেকৰ্ডিং কৰিছোঁ। উঠা বহা বাউন্সিং হৈছে। ডেজাৰ্ট চাফাৰীৰ এই যি ৰোমাঞ্চকৰ যাত্ৰা, এই যাত্ৰাৰ আৰম্ভণিতে আমি দেখা পাইছিলোঁ প্ৰতিখন গাড়ীয়ে চকাৰ পৰা হাৱা খুলি লৈছিল। আৰু বৰ্তমান এই মাজৰ যিটুকুৰা ঠাই আমি পালোহি, এই ঠাইটো আমাক ফটো মাৰিবৰ বাবে সুবিধা কৰি দিয়াৰ লগতে প্ৰতিখন গাড়ীৰ চকাৰ পৰা হাৱাসমূহ মুকলি কৰি দিছে। কাৰণ আগন্তুক ঠাইডোখৰ পুনৰ ট্ৰেভেল কৰোঁতে গাড়ীসমূহ নহ'লে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। চকাত যদি হাৱা বেছি থাকে হয়তো তেওঁলোকে স্মুথলি ড্ৰাইভ কৰিব নোৱাৰিব। আৰু সেইবাবে আমি দেখা পাইছোঁ প্ৰতিখন গাড়ীৰ পৰা হাৱা খুলি আছে চালকসকলে। সন্ধ্যাৰ পূৰ্বে আমাৰ যি ডেজাৰ্ট চাফাৰী আছিল, ডেজাৰ্ট চাফাৰীৰ শেষত আমাৰ এই ৰয়েল ভিজন টুৰিজমৰ যোগেদি এই কেম্পৰ সন্মুখত আছে এক কেমেল চাফাৰী ব্যৱস্থা, য'ত আমি এই কেমেল চাফাৰী কৰিলোঁ। সন্ধিয়া পূৰ্বে এইখিনি আমি সমাপ্ত কৰি পুনৰ বাৰ্বিকিউ ডিনাৰৰ বাবে আগবাঢ়ি গৈছোঁ। Arabian coffee, local drink. What is the difference between Arabian and Indian? আহিয়ে মছালা চাই খাই ল'লোঁ। আৰু এতিয়া আপোনালোকক দেখুৱাইছোঁ এই বেলি ডান্স আৰু পাণ্ডা ডান্সৰ ঠাইডোখৰ, য'ত বাৰ্বিকিউ ডিনাৰো হ'ব। আৰু এই ষ্টেজটোতে হ'ব আমাৰ অনুষ্ঠান। আৰু মোৰ হাতত দেখিছে আপোনালোকে ৰঙা ফিটা। এই ৰঙা ফিটাই এই অনুষ্ঠানটিৰ বাবে এণ্ট্ৰিটো ফ্ৰী কৰে আৰু চিনাক্তকৰণৰ বাবে সহায় কৰে। আৰু মই দেখুৱাইছোঁ এই ষ্টেজতে খন্তেক সময়ৰ পিছতে অনুষ্ঠিত হ'ব পাণ্ডা ডান্স, বেলি ডান্স, ফায়াৰ শ্ব' আদি বিভিন্ন অনুষ্ঠান। আৰু আপোনালোকক আমি দেখুৱাম। একদম পুৰা ঘূৰি আছোঁ। আৰু অলপ দেৰি পিছত ইয়াত সুন্দৰ সুন্দৰ যুৱতীয়ে নৃত্য প্ৰদৰ্শন কৰিব। আমি চাবলৈ অধীৰ আগ্ৰহে বাট চাই আছোঁ। বেলি ডান্স হ'ব ন? বেলি ডান্স, ফায়াৰ শ্ব' হ'ব, পাণ্ডা শ্ব' হ'ব, ডিফাৰেণ্ট টাইপত ইয়াত শ্ব' হ'ব। আৰু আপোনালোকক দেখুৱাম, ভিডিঅ' শ্বেয়াৰ কৰিম। যি সময়ত মৰুভূমিৰ মাজত এটোপাল পানীৰ বাবে আমি হাহাকাৰ কৰিব লগা অৱস্থা হয়, সেই সময়ত কিন্তু ডুবাইত এই ডেজাৰ্ট চাফাৰীৰ পিছত আপোনাক যোগান ধৰিছে এই বাৰ্বিকিউ ডিনাৰ। বাৰ্বিকিউ ডিনাৰত আপুনি পাব অপৰ্যাপ্ত খাদ্য সম্ভাৰ, যি বিচাৰে আপুনি খাবলৈ পাব। মই দেখুৱাইছোঁ আপোনাক কেনে ধৰণৰ মাংস, পনীৰ, চালাড আদি কৰি বিভিন্ন খাদ্য সম্ভাৰ ইয়াত আপুনি লাভ কৰিব। আৰু আপুনি মন পচন্দৰ প্ৰতিটো খাদ্য ইয়াত গ্ৰহণ কৰিব পাৰিব। বাৰ্বিকিউ ডিনাৰ এতিয়া হোৱা নাই, এতিয়া জাষ্ট ষ্টাৰ্ট কৰিছোঁ, অলপ পিছতে আমি খাম। এই বাৰ্বিকিউ ডিনাৰৰ মাজতে আছে ইয়াৰ পাণ্ডা শ্ব', অত্যন্ত আকৰ্ষণীয়। এই পাণ্ডাৰ দৰে যি শ্ব' হয়, ইয়াক কোৱা হয় পাণ্ডা শ্ব'। ইয়াৰ পিছতে আমি আপোনালোকক দেখুৱাইছোঁ, এয়া হৈছে তন্দুৰী শ্ব'। এয়া আমি দেখা পাইছোঁ এয়া ফায়াৰ শ্ব'।
আৰু কেনেধৰণে ফায়াৰ জুইক লৈ খেলা কৰি আছে আপোনালোক সকলোৱে দেখা পাইছে। খুব এটা সুন্দৰ আকৰ্ষণীয় এই নৃত্য হয়, ফায়াৰ লগত কৰা নৃত্য, ভাল লাগিছে। এয়া বেলি ডেন্স, আৰু আমি বৰ বেছি দীঘলকৈ এই বেলি ডেন্স দেখুৱাব বিচৰা নাই, কাৰণ ইউটিউব প্ৰতিটো বয়সৰ লোকে চায় আৰু সকলোৱে যাতে একেলগে এই ইউটিউবটো উপভোগ কৰিব পাৰে, সেইবাবে সকলোৰে সুবিধাৰ্থে মই খুব চমুকৈ বেলি ডেন্সটো আপোনালোকক দেখুৱালোঁ। শেষত ধুনীয়া টিপটোৰ বাবে মহম্মদ আলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে যদি মোৰ ডুবাইৰ ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ চাই থাকিব বিচাৰে, তেতিয়াহ'লে নিশ্চয় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।